নমস্কাৰ সকলোকে পুনৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ জানুৱাৰী মাহটো ভালে গৈছে। আজিৰ এই ভিডিঅ'ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটোৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্ৰিয়জনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকৰো উপকাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকল ফেব্ৰুৱাৰী মাহটো অলপ ধৈৰ্য ধৰিব আৰু সতৰ্ক হৈ চলিব লাগিব। মাহৰ প্ৰথম ভাগতে নভবা নিচিন্তা কিছু এক পৰিস্থিতি আপোনালোকৰ উদ্ভাৱন হ'ব পাৰে। সেয়ে যিকোনো ডিচিশ্যন লওঁতে অলপ সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিব আপোনালোকে। কাম কাজত অলপ উঠা নমা থাকিব, আপছ ডাউন থাকিব, কিন্তু মেহনত কৰিব লাগিব। এই মেহনতে এক স্থিৰতা প্ৰদান কৰিব আপোনালোক বৰ্তমান মাহত নহ'লেও বা ফেব্ৰুৱাৰী মাহত নহ'লেও আগন্তুক আপোনালোকৰ মাহকেইটাত এক স্থিৰতা প্ৰদান কৰিব। সেই কামসমূহ আপোনালোকে কনচিষ্টেঞ্চি আৰু নিয়াৰিকৈ কৰক, কিয়নো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই গোটেই বছৰটো শনিদেৱ আপোনালোকৰ দশম ঘৰত বহি পেলাই আপোনালোকৰ কাম কাজসমূহ নিৰ্ধাৰণ কৰিব। সেয়ে আপোনালোকে কাম কাজসমূহ চাই চিতি ফলটো নকৰাকৈ আপোনালোকে কৰিব পাৰে। কিন্তু ব্যৱসায় বাণিজ্য যোনসকলৰ আছে তেওঁলোকৰ উত্তম যুগ দেখা যায় আৰু অহা মাহত আপোনালোকৰ ফেব্ৰুৱাৰী মাহতো এক উত্তম যুগ দেখা পোৱা যায়। কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে এনেকুৱা পাব যে টকা পইচা থাকিও হয়তো আপোনালোকে কিছুমান বস্তু আপোনালোকে লাভ কৰিব পৰা নাই বা কামসমূহ আগবঢ়া নাই। মানে যোনটো পইচাৰ ক্ষমতা, সেই পইচাৰ ক্ষমতাটো আপোনালোকে হয়তো কোনোবাখিনিত কাম নিদিব পাৰে। কিবা যদি বিশেষ আপোনালোকে কৰ্ম কৰি আছে কিন্তু ফল এতিয়ালৈকে পোৱা নাই, তেন্তে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। বিশ্বাস কৰক আপোনালোকে নিজৰ কৰ্মত। লাইক আপোনালোকে মাৰ্চ, এপ্ৰিল, মে এইবোৰ মাহত আপোনালোকে কিছুমান ৰিজাল্ট আপোনালোকে দেখা পাব আপোনালোকৰ কৰ্মৰ লগত জড়িত। যদি কোনোবাই কাৰ্যক্ষেত্ৰ বা জব চেঞ্জ কৰিব বুলি ভাবিছে তেন্তে ফেব্ৰুৱাৰী মাহত ইমান এটা আপোনালোকৰ লাভ নহ'ব। আপুনি হয়তো এই ঠাইতে আৰু কিছুদিন থাকিব লগা হ'ব পাৰে, বা যোনটো আপুনি বৰ্তমানৰ কৰ্মক্ষেত্ৰ বা যোনটো আপোনালোকে বৰ্তমানৰ কাম কৰি আছে সেই কামত আপোনালোকে কিছুদিন আৰু থাকিব লগা হ'ব পাৰে। ব্যৱসায়ীসকল আপোনালোকৰ যাত্ৰা হ'ব, মিটিং বা ক্লায়েণ্টছ লগ কৰা বা ইন দ্য টাৰ্ম অফ বিজনেছ আপোনালোকৰ কাৰোবাৰ লগত সৰু সুৰা এক মনোমালিন্য হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ কৰ্মক্ষেত্ৰত। সেয়ে অলপ বুজাবুজিৰে আগবাঢ়ি যাব। আৰ্থিক ফালৰ পৰা চাব গ'লে খৰচ কিছু বেছি হোৱা দেখা যায়। পইচা নাহোকৈ হাতলৈ আহিব, কিন্তু টকা আহিব, তাৰমানে লাহে লাহে আহিব। আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ পিছৰ পৰা যোনটো পইচাৰ ফ্ল' দেখা যায় সেই ফ্ল'টো অলপ বঢ়াৰো ইয়াত এটা দিশ দেখা গৈছে। যদি আপোনাৰ কিবা পুৰণা ইনভেষ্টমেণ্ট আছিল, লাইক মাটি বাৰী বা প্ৰপাৰ্টি আপোনালোকে কিনিছিল, বা ধৰি লওক শ্বেয়াৰ কিনিছিলে, বণ্ড আছিলে এনেকুৱা টাইপৰ, তো সেইসমূহ আপোনালোকে বিক্ৰী কৰিব। আপোনালোকৰ ইয়াৰ পৰা প্ৰফিট বা লাভ আপোনালোকৰ লাভ কৰাৰ ইয়াতো এটা যুগ দেখা পোৱা গৈছে। যদি আপোনালোকে এনেকুৱা কিবা চিন্তা কৰি আছিলে এনেকুৱা প্ৰপাৰ্টি বিক্ৰী কৰাৰ, আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো এটা ভাল সময়। স্বাস্থ্যৰ ফালৰ পৰা চাব গ'লে অলপ আপোনালোকে ভাগৰ অনুভৱ কৰিব, ল' এনাৰ্জি ফিল কৰিব, পেটৰ সমস্যা থাকিব, গাঁঠিৰ অলপ সমস্যা থাকিব, বা স্কিন বা ছালৰ লগত জড়িত কিছু আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব। মই ৰেমেডি এই ভিডিঅ'ৰ লাষ্টত কৈ দিম, আপোনালোকে চাই ল'ব। বিশেষকৈ বৰ্তমান যদি মই চাব যাওঁ, গোটেই ফেব্ৰুৱাৰী মাহত আপোনালোকে যান বাহন চলোৱাৰ ক্ষেত্ৰত এক সাৱধানতা অৱলম্বন কৰিব লাগিব। বিনা প্ৰয়োজনত অভাৰ স্পীডিং কৰা বা ট্ৰেফিক নিয়মসমূহ আপোনালোকে অৱমাননা আদি নকৰিব, কিয়নো ইয়াতে যান বাহন বা আপোনাৰ লগতো বিপদৰ যুগ দেখা পোৱা যায়। কাৰণ মংগলৰ স্থান ইয়াতে ইমান এটা ভাল দেখা পোৱা নাই যে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত। পৰাপক্ষত যদি পাৰে আপোনালোকে অলাগতিয়াল যাত্ৰাসমূহ এভইড কৰিব। সেই অলপ চাই চিতি চলিবলৈ মই আপোনালোকক এডভাইচ দিম। ৰিলেশ্যনশ্বিপ বা সম্বন্ধৰ ক্ষেত্ৰত উন্নতি দেখা যায়। বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড যোনসকল আছে বা বিবাহিত সকলৰ মাজত এক ৰোমেণ্টিক সময় আপোনালোকে টাইম স্পেণ্ড কৰিব। টকা পইচা বা মানি বেগ হেৰুৱাৰো এক বিশেষ ইয়াতে যুগ দেখা যায়। সেই টকা পইচা আৰু মানি বেগ বিশেষকৈ আপোনালোকে অলপ ভালদৰে চোৱা চিতা কৰিব। আলহীৰ আগমন হ'ব পাৰে, নতুন বা পুৰণা আলহী আপোনালোকৰ ঘৰত ইয়াতে আহিব পাৰে। অফিচত ভুল বুজাবুজি বা ইগো ক্লেছৰো এক ইয়াতে যুগ দেখা গৈছে। পৰিয়ালৰ ক্ষেত্ৰত দুই এক বাধা বা মনোমালিন্য দেখা যায়, কিন্তু মাহৰ লাষ্টৰ ফালৰ পৰা ভাই ভনীৰ সহযোগত চিটুৱেশ্যনটো আপোনালোকৰ উন্নত হ'ব, পৰিস্থিতি উন্নত হ'ব। সেই ভাই ভনীৰ লগত এটা সুসম্পৰ্ক আপোনালোকে বজাই ৰখাবলৈ চেষ্টা কৰক। বাকী ফেব্ৰুৱাৰী মাহত মই ইমান এটা বিশেষ জটিলতা দেখা পোৱা নাই যে আপোনালোকৰ কাৰণে। উপায় হিচাপে প্ৰত্যেক বুধবাৰে স্নানৰ পাছত বুদ্ধদেৱৰ যোনটো মন্ত্ৰ, সেই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। আৰু মই কৈছোঁ বেমাৰ টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে শুক্ৰদেৱক ষ্ট্ৰং কৰিব লাগিব। শুক্ৰদেৱক ষ্ট্ৰং কৰাৰ কাৰণে আপোনালোকে গাই গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে বা গাই গৰুৰ যত্ন ল'ব পাৰে। তো আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। আৰু এই ভিডিঅ'টো বৰ্তমানৰ ট্ৰানজিট যোনটো চাৰ্ট আছে বা যোনটো চলিত চাৰ্ট আছে তাৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। জাতক জাতিকা ভেদে আপোনালোকৰ কিছুমান ভৱিষ্যতবাণী মিলিবও পাৰে বা নিমিলিবও পাৰে। তাৰ কাৰণে আপোনালোকৰ নিজা কুণ্ডলী চোৱাৰ প্ৰয়োজন। লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।